ইমান টেষ্টি ন ঐ অকণ দেচোন ঐ বেছি নাখাবা মই দাই নিব নোৱাৰো কিন্তু আৰু কেইগিলাচ নাখাৱ তই অতো মই এগিলাচো খাবলৈ পোৱা নাই মই যে এনেকে খাওঁ মালটো নাইকিয়া হৈ যায় এয়া চাবা এয়া কলে যায় নাজানো চা গোটেই পকাত পাৰ্বতী মা বিয়ালে কেতিয়া আহিবনো কইনা নাহে নহয় দৰা যাব কইনাক আনিবলৈ আচ্ছা বিয়াখনৰ নন্দী ভিংগি ক'ত গ'ল দেখা নাই দেখোন আমি ৰেডি কৃষ্ণ বম 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 হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় নমঃ কথাভাগ ক'বলৈ আহিছে 3 নম্বৰ চকুটো মেলি নিদিব প্ৰভু আপোনাক চাবলে বাহিৰত ভক্ত ৰৈ আছে প্ৰভু আজি মহাদেৱৰ বিয়া হে হহাত আজি মহাদেৱৰ বিয়া আজি নন্দী মহাদেৱ মোৰ ডম্বৰু ক'ত ডম্বৰুটো এই ক'ৰবাত বহাই থৈছিলে ডম্বৰু ক'ত মোক কেলে সুধিছ আকাশ সুধিম ডম্বৰু থোৱা দায়িত্ব মোৰ নে তোৰ তোৰ হয় কি ফাল্টু কথা ক'বলৈ আহিছ ডম্বৰু দে মোক চম্ভালি কথা ক'বলৈ আপুনি কোনে ডম্বৰ বজাই আছিলে কি হ'ল কি হ'ল চব মানে এই ডম্বৰুটো ইয়াতে খা হৈ আছে তুমি গমেই নাপাইছে মই নম্বৰো মঙহ মই নম্বৰো মঙহ ঐ চা এচাত বজাও নে তোৰ যদি মন গৈছে বজা বৰ গধুৰ ডম্বৰু চা মহাদেৱৰ ডিঙিত যে সাপ এডাল কম আছে ক'ত গ'ল এইডাল মহাদেৱৰ ডিঙিত থকা সাপডাল কাঁহ খলা সাপ